সো ফাইনালি এইটো স্যামসাং গ্যালাক্সি F41 যাৰ অৰিজিনেল প্ৰাইচ 19,999 কিন্তু তোমালোকে পাবা 15,499 কৈ কম দামত আৰু এইটো Realme 7 ইয়াৰ প্ৰাইচ 13,999 কিন্তু তোমালোকে 9,999 টকাত কিনিব পাৰিবা আৰু এইটো Realme C15 যাৰ অৰিজিনেল প্ৰাইচ 12,999 কিন্তু তোমালোকে 9,499 কৈ কম দামত কিনি ল'ব পাৰিবা সো তোমালোকে গমেই পাইছা চাগে ফ্লিপকাৰ্টৰ বিগ দিৱালী সেল ইতিমধ্যে আৰম্ভ হৈছে অহাকালিলৈকে হেতু থাকিব মানে 4 তাৰিখলৈকে তো তাত তোমালোকে সকলো ধৰণৰ সামগ্ৰী কিনি ল'ব পাৰিবা কম দামতে তো তাত ডিসকাউন্ট চলি আছে তোমালোকে ইচ্ছা কৰিলে তাত ডবল ডিসকাউন্ট ল'ব পাৰিবা মই তোমালোকক শিকাই দিম কেনেকৈ ডবল অফাৰ ল'ব পাৰি মই তোমালোকক কোনো ধৰণৰ সামগ্ৰীৰ বিষয়ে ক'ব নোৱাৰিম বাট তোমালোকক কৈ দিম কেনেকৈ সেইবোৰৰ বিষয়ে জানিব পাৰিবা মই তোমালোকক কেইটামান মোবাইলৰ বিষয়ে কম যিকেইটা টপ লেভেলত আছে আৰু ভাল ডিসকাউন্ট চলি আছে আৰু লগতে তোমালোকে কম দামত কিনি ল'ব পাৰিবা তো ভিডিওটো তোমালোকে হেকলৈ চাই থকা মই তোমালোকক সকলো ইনফৰমেশন দি দিম ভিডিওটো তোমালোকে বন্ধুসকলৰ মাজত শেয়াৰ কৰি দিবা হয়তো হিহঁতে অফাৰৰ কথা গম পালে কিবা কিনিব পাৰে যাৰ দ্বাৰা হিহঁতৰ কিছু লাভ হ'ব তো বলা ভিডিওটো আৰম্ভ কৰক Can anybody out there hear me? So finally fingerprinter হইতে এইটো Realme 6 যাৰ অৰিজিনেল প্ৰাইচ 17,999 কিন্তু 12,999 টকাত কিনিব পাৰিবা 5,000 টকা ডিসকাউন্ট পাবা তোমালোকে ইয়াৰ লগতে যদি এক্সিস বেংকৰ ডেবিট কাৰ্ড ব্যৱহাৰ কৰা তেনহলে 2,500 টকা এক্সট্ৰা ডিসকাউন্ট পাবা আৰু যদি ডেবিট কাৰ্ডৰ ঠাইত ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰা তেনহলে 3,000 টকা এক্সট্ৰা ডিসকাউন্ট পাবা তো সকলোবোৰ মিলি এইটো তোমালোকে 9,999 টকাত কিনিব পাৰিবা যত তোমালোকে 8,000 টকা ডিসকাউন্ট পাবা তো ডিসকাউন্টৰ ক্ষেত্ৰত এইটো বেস্ট হয় ইয়াৰ 1 বছৰ গ্যাৰান্টি আছে আৰু তো এইটো তোমালোকে EMI তো কিনিব পাৰিবা EMI কৰিব পাৰিবা যদি তোমালোকে বিচৰা তো ইয়াৰ ফিচাৰছৰ কথা ক'বলৈ গলে ইয়াত তোমালোকে 6GB RAM 64GB ROM মানে ইন্টাৰনেল ষ্টৰেজ 6.5 ইঞ্চি ফুল HD প্লাস ডিসপ্লে পাবা Camera 64MP plus 8MP plus 2MP plus 2MP and phone camera 16MP তোমালোকে ভিডিও শুটিংৰ কাম কৰিব পাৰিবা বেটাৰী পাবা ইয়াৰ 4300 mAh ইয়াৰ প্ৰসেসৰ হৈছে MediaTek Helio G90T প্ৰসেসৰ 19Hz আল্ট্ৰা স্মুথ ডিসপ্লেখন তোমালোকে স্মুথ পাবা গেমিং কৰিবলৈ সুবিধা হ'ব আৰু ইয়াত 13 ওয়াট প্লাস চাৰ্জ পাবা তোমালোকে নেক্সট আইছে ইন ডিসপ্লে ফিংগাৰপ্ৰিন্টৰ হৈতে Oppo F15 যাৰ অৰিজিনেল প্ৰাইচ 20,990 কিন্তু তোমালোকে 14,990 তো কিনিব পাৰিবা তোমালোকে 6,000 টকা ডিসকাউন্ট পাবা ইয়াত যদি এক্সিস বেংকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰা তেনহলে 2,000 টকা এক্সট্ৰা ডিসকাউন্ট পাবা আৰু সকলোবোৰ মিলি এইটো তোমালোকে 12,999 টকাত কিনিব পাৰিবা তো সকলোবোৰ মিলি এইটো তোমালোকে 9,990 টকাত কিনিব পাৰিবা যত তোমালোকে 8,000 টকা ডিসকাউন্ট পাবা ইয়াৰো 1 বছৰ গ্যাৰান্টি আৰু তোমালোকে বিচাৰিলে ইয়াক EMI কিনি ল'ব পাৰিবা ইয়াৰ ফিচাৰছৰ কথা ক'বলৈ গলে ইয়াত তোমালোকে 4GB RAM পাবা 128GB ROM ইন্টাৰনেল ষ্টৰেজ তো পিছত তোমালোকে 256GB লৈ বঢ়াব পাৰিবা ইয়াৰ ডিসপ্লে 6.4 ইঞ্চি ফুল HD প্লাস ডিসপ্লে ক্যামেৰাৰ কথা ক'বলৈ গলে 48MP plus 8MP plus 2MP plus 2MP and ফোন ক্যামেৰা 16MP তো ইয়াৰ বেটাৰী 4,000 mAh 4000 আৰু ইয়াৰ প্ৰসেসৰ হৈছে MediaTek Helio P70 প্ৰসেসৰ in display fingerprint 3.0 with 0.32 second unlock মানে তোমালোকে ফিংগাৰপ্ৰিন্ট বা ইন ডিসপ্লে ইয়াৰ ক্যামেৰা কোৱালিটি ভাল বেটাৰী ব্যাকআপও ভালেই গেমিং কৰিব পাৰিবা প্ৰথমতকৈ ইয়াৰ ফেসিলিটি কম আছে বাট ইয়াৰ এটাই ভাল ফেসিলিটি হেইটো হয় ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট পাবা মানে ডিসপ্লেত তোমালোকে ফিংগাৰপ্ৰিন্টটো পাবা নেক্সট আইছে Poco X3 যাৰ অৰিজিনেল প্ৰাইচ 20,999 কিন্তু 18,499 কিনিব পাৰিবা তোমালোকক 2,500 টকা মানে 8,000 টকা ডিসকাউন্ট দিব ইয়াৰ লগতে যদি এক্সিস বেংকৰ ডেবিট কাৰ্ড ব্যৱহাৰ কৰা তেনহলে 2,000 টকা এক্সট্ৰা ডিসকাউন্ট পাবা আৰু যদি ডেবিট কাৰ্ডৰ ঠাইত ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰা তেনহলে 2,500 টকা এক্সট্ৰা ডিসকাউন্ট পাবা তো সকলোবোৰ মিলি এইটো তোমালোকে 15,999 টকাত কিনি ল'ব পাৰিবা যত তোমালোকে 5,000 টকা ডিসকাউন্ট পাবা তো এইটো ভালেই কথা ইয়াৰো 1 বছৰ গ্যাৰান্টি আছে এইটো তোমালোকে EMI তো কিনি ল'ব পাৰিবা তো ইয়াৰ ফিচাৰছবোৰ হল 6GB RAM 128GB ROM মানে ইন্টাৰনেল ষ্টৰেজ 512GB বঢ়াব পাৰিবা তোমালোকে ইচ্ছা কৰিলে মানে 512GB বঢ়াব পাৰিবা ইন্টাৰনেল ষ্টৰেজ ইয়াৰ ডিসপ্লে 6.67 ইঞ্চি ফুল HD প্লাস ডিসপ্লে ক্যামেৰা ইয়াৰ 64MP plus 13MP plus 2MP plus 2MP and ফোন ক্যামেৰা 20MP তো
তো সেলফি উঠিবলৈ এইটো ভাল হ'ব বেটাৰী ইয়াৰ 6000 mAh লিথিয়াম আয়ন পলিমাৰ বেটাৰী পাবা তোমালোকে ইয়াৰ প্ৰচেছৰ হৈছে Qualcomm Snapdragon 72G প্ৰচেছৰ ইয়াৰ কেমেৰা কোৱালিটি ভাল পাবা ভিডিঅ' ব্লগ বা শ্বেয়াৰ দৰে এপছত তোমালোকে ভিডিঅ' বনাব পাৰিবা বেটাৰী বেকআপো ভাল পাবা আৰু তোমালোকে গেমিং কৰিব পাৰিবা নেক্সট এইটো Poco C3 যাৰ অৰিজিনেল প্ৰাইস 10999 কিন্তু তোমালোকে 8999 টকাত কিনিব পাৰিবা 2000 টকা ডিসকাউন্ট পাবা ইয়াৰ লগতে যদি এক্সিস বেংকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰা তেনেহলে 10% অফ পাবা তো সকলোবোৰ মিলি এইটো তোমালোকে 6999 টকাত কিনিব পাৰিবা যত তোমালোকে 4000 টকা ডিসকাউন্ট পাবা তোমালোকৰ যদি বাজেট কমকৈ আছে তেনেহলে তোমালোকে এই মোবাইলটো লৈ ল'ব পাৰিবা ইয়াৰো 1 বছৰ গ্যাৰান্টি আছে ইএমআইত ল'ব পাৰিবা তো ইয়াৰ ফিচাৰ্ছবোৰৰ কথা ক'বলৈ গ'লে ইয়াত তোমালোকে 4GB RAM 64GB ROM আৰু তোমালোকে 512GB লৈকে বঢ়াব পাৰিবা 512 তো 6.53 ইঞ্চেছ ফুল HD প্লাছ ডিসপ্লে পাবা ক্যামেৰা ইয়াৰ 13 প্লাছ 2MP প্লাছ 2MP এণ্ড ফোন ক্যামেৰা ইয়াৰ 5MP 5000 mAh লিয়ন পলিমাৰ বেটাৰী পাবা ইয়াৰ বেটাৰী বেকআপ ভাল পাবা বাট ক্যামেৰা বেছি ভাল নাপাবা জেনেৰেল ভাৱে ব্যৱহাৰ কৰিবলৈ হলে একো কথা নাই তোমালোকে ইউজ কৰিব পাৰিবা ইয়াৰ প্ৰচেছৰ হৈছে MediaTek Helio G35 প্ৰচেছৰ গেম খেলিব পাৰিবা হয়তো স্ক্ৰিন ৰেকৰ্ড ভাল নহব পাৰে নেক্সট আহিছে ইয়াৰ Samsung Galaxy F41 যাৰ কথা মই তোমালোকক প্ৰথমতে কৈছিলো ভিডিঅটোত যাৰ অৰিজিনেল প্ৰাইসটো 19999 কিন্তু তোমালোকে 15499 কিনিব পাৰিবা মানে 4500 টকা ডিসকাউন্ট আছে ইয়াৰ লগতে যদি এক্সিস বেংকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰা তেনেহলে 10% এক্সট্ৰা ডিসকাউন্ট পাবা ইয়াৰ 1 বছৰ গ্যাৰান্টি আছে এইটো তোমালোকে ইএমআই তো কিনি ল'ব পাৰিবা তো ইয়াৰ ফিচাৰ্ছৰ কথা ক'বলৈ গ'লে ইয়াত তোমালোকে 6GB RAM 64GB ROM মানে ইন্টাৰনেল ষ্টৰেজ 512GB লৈকে বঢ়াব পাৰিবা 512 6.4 inch full HD plus display পাবা ক্যামেৰা কোৱালিটি ইয়াৰ 64MP plus 8MP plus 5MP plus 2MP and ফোন ক্যামেৰা ইয়াৰ 32MP সেলফিটো ইয়াৰ ভাল আছে তো বেটাৰী বেকআপ ইয়াৰ 6000 mAh 6000 mAh ৰ বেটাৰী বেকআপ পাবা তোমালোকে আৰু ইয়াৰ প্ৰচেছৰটো হৈছে সুপাৰ অক্টা কোৰ তোমালোকে ইয়াৰ ক্যামেৰা কোৱালিটি বেষ্ট পাবা লগতে বেটাৰী বেকআপো ভাল পাবা আৰু গেমিংৰ বাবেও ভাল হ'ব তো তোমালোকে যদি এই তিনিটা কামৰ বাবে ল'ব বিচৰা তো এইটো ল'ব পাৰা নেক্সট আহিছে Realme 7i যাৰ অৰিজিনেল প্ৰাইস 13999 কিন্তু 11999 এইটো দি আছে তো 2000 টকা ডিসকাউন্ট দিছে ইয়াৰ লগতে যদি এক্সিস বেংকৰ ডেবিট কাৰ্ড ব্যৱহাৰ কৰা তেনেহলে 1500 টকা এক্সট্ৰা ডিসকাউন্ট পাবা আৰু যদি ডেবিট কাৰ্ডৰ ঠাইত ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰা তেনেহলে 2000 টকা এক্সট্ৰা ডিসকাউন্ট পাবা তো সকলোবোৰ মিলি এইটো তোমালোকে 9999 টকাত কিনিব পাৰিবা যত তোমালোকে 4000 টকা ডিসকাউন্ট পাবা ইয়াৰ ওয়াৰেন্টি 1 বছৰ আছে ইএমআই কৰিব পাৰিবা তো ইয়াৰ ফিচাৰ্ছৰ কথা ক'বলৈ গ'লে ইয়াত তোমালোকে 4GB RAM 64GB ROM মানে ইন্টাৰনেল ষ্টৰেজ 256GB লৈ বঢ়াব পাৰিবা ইয়াক তোমালোকে পিছলৈ 6.5 inch ফুল HD প্লাছ ডিসপ্লে ক্যামেৰা ইয়াৰ 64MP plus 8MP plus 2MP plus 2MP and ফোন ক্যামেৰা ইয়াৰ 16MP বেটাৰী বেকআপ ইয়াৰ 5000 mAh বেটাৰী ইয়াৰ প্ৰচেছৰটো হৈছে Qualcomm Snapdragon 662 প্ৰচেছৰ আৰু ইয়াৰ ডিসপ্লেখন তোমালোকে স্মুথ পাবা 90Hz আল্ট্ৰা স্মুথ ডিসপ্লে আছে ইয়াত 18 ওয়াট প্লাস চাৰ্জ পাবা তোমালোকে ইয়াৰ ক্যামেৰা ভিডিঅ' বনাবলৈ ব্যৱহাৰ কৰিব পাৰিবা লগতে আল্ট্ৰা স্মুথ ডিসপ্লে পাবা তো তাৰ বাবে তোমালোকে গেমিং কৰিবলৈ তোমালোকে সুবিধা হ'ব গেমিং কৰিব পাৰিবা বেটাৰী বেকআপ ইয়াৰ ভালে আছে নেক্সট আহিছে এইটো Realme C15 যাৰ অৰিজিনেল প্ৰাইস 12999 কিন্তু 4999 কিনিব পাৰিবা তাত 3500 টকা তোমালোকে ডিসকাউন্ট পাবা ইয়াৰ লগতে যদি এক্সিস বেংকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰা তেনেহলে 10% এক্সট্ৰা ডিসকাউন্ট পাবা সো তোমালোকে 9499 কৈ কম দামত কিনি ল'ব পাৰিবা ইয়াৰ ওয়াৰেন্টি 1 বছৰ আছে ইএমআই কৰিব পাৰিবা তোমালোকে যদি বিচৰা তো ইয়াৰ ফিচাৰ্ছৰ কথা ক'বলৈ গ'লে 4GB RAM 64GB ROM পিছলৈ তোমালোকে 256GB লৈ বঢ়াব পাৰিবা ইয়াৰ ডিসপ্লে আছে 6.52 inch ফুল HD প্লাস ডিসপ্লে ক্যামেৰা কোৱালিটি ইয়াৰ 13MP plus 8MP plus 2MP plus 2MP and ফোন ক্যামেৰা 8MP আৰু ইয়াৰ বেটাৰী বেকআপ 6000 mAh বেটাৰী ইয়াৰ প্ৰচেছৰটো হৈছে Qualcomm Snapdragon 460 ইয়াৰ তোমালোকে ক্যামেৰা কোৱালিটি মিডিয়াম পাবা বাট বেটাৰী বেকআপ বেষ্ট পাবা আৰু গেমিংৰ বাবে মিডিয়াম পাবা মানে স্ক্ৰিন ৰেকৰ্ডৰ বাবে কিছু প্ৰবলেম হ'ব পাৰে সো মই তোমালোকক 7টা মোবাইলৰ বিষয়ে ক'লো যিকেইটা ফ্লিপকাৰ্টত বিগ দিৱালী সেলৰ টপ পজিশনত আছে আৰু তোমালোকে যদি মোবাইল কিনিবলৈ ইচ্ছা আছে তেনেহলে তাত যাই কিনে তোমালোকে চাব পাৰিবা পাৰিলে লিংক এটা মই ডেসক্ৰিপচনত দি দিম নতুবা তোমালোকে ফ্লিপকাৰ্ট এপটো ওপেন কৰা
ওপৰৰ ফালে থ্ৰী ডটত তোমালোকে ক্লিক কৰি অফাৰ জোনত যাবা তাত তোমালোকে অফাৰ দেখা পাবা নতুবা এপটো ওপেন কৰাৰ লগে লগে ওপৰত ইয়াত স্লাইডিং হৈ থকা ফটো দেখা পাবা তোমালোকে তাত ক্লিক কৰি সোমাই যাবা আৰু এই অফাৰটো সকলো এড্ৰেছতে এভেইলেবল নাই যদি তোমালোকৰ তেনেকুৱা হয় তেনেহ'লে তোমালোকৰ কাষৰ ঠাইৰ পিন কোড দিবা য'ত তোমালোকে প্ৰডাক্টটো সহজতে ৰিচিভ কৰিব পাৰিবা তোমালোকে এই অফাৰত মোবাইলৰ লগতে অন্য সামগ্ৰীও কিনিব পাৰিবা যেনে টেবলেট লেপটপ কম্পিউটাৰ টিভি ঘড়ী কাপোৰ জোতা ইয়াৰ উপৰিও ঘৰৰ সামগ্ৰী যেনে ফ্ৰিজ ৱাশ্বিং মেচিন ডাইনিং টেবুল ইত্যাদি তোমালোকে যদি মোবাইল ল'ব বিচৰা তেনেহ'লে ৰিয়েলমি 6 প'ক' X3 চেমচাং গেলেক্সি F41 ৰিয়েলমি 7i এইকেইটা ল'ব পৰা এইকেইটাৰ ফেচিলিটি ভাল পাবা আৰু বেছি দামো নহয় আৰু যদি মই ল'লোহেঁতেন তেনেহ'লে ৰিয়েলমি 6টো ল'লোহেঁতেন যিটো ফাৰ্ষ্ট পজিশ্যনত আছে এইকেইটা তোমালোকে ভিডিঅ' শ্বুটিং গেমিং বেটাৰী বেকআপ ভাল পাবা তোমালোকে গোটেইকেইটাৰ মাজত কম্পেয়াৰ কৰিবা তোমালোকে যিটো পছন্দ লাগে সেইটো তোমালোকে ল'ব পাৰিবা তোমালোকে যদি ইয়াত ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰা তেনেহ'লে এক্সট্ৰা ডিছকাউণ্ট পাবা তো তোমালোকে মোবাইল কেইটা চিলেক্ট কৰি লোৱা আৰু এটাৰ লগত আনটো কম্পেয়াৰ কৰি চাবা আৰু ইয়াত তোমালোকে বহুতো মোবাইল পাবা ইমানবোৰৰ বিষয়ে কোৱাটো সম্ভৱ নহয় তো এই অফাৰটোৰ তোমালোকে ফাইদা উঠাই লোৱা এইটো কেৱল অহাকালিলৈ থাকিব যিটো লিমিটেড টাইম হয় চ' আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভালদৰে বুজি পালা যদি কিবা প্ৰব্লেম আছে তেনেহ'লে কমেণ্ট বক্সত সুধিব পৰা মই ৰিপ্লাই দি দিম যদি ভিডিঅ'টোৰ পৰা কোনো ভাল ইনফৰমেশ্যন পালা তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিয়া আৰু এইটো এটা ভাল ইনফৰমেশ্যন হয় সেয়ে সকলোৰে তাত শ্বেয়াৰ কৰি দিয়া যাতে সকলোৱে গম পায় সকলোৰে লাভ হয় আৰু এটা ভাল খবৰ এই যে দেৱালীৰ ভাইৰেল স্ক্ৰিপ্টৰ ৱেবছাইটৰ ভিডিঅ' কালি আজিৰ ভিতৰত আহি যাব যদি তোমালোকে তাৰ দ্বাৰা টকা আৰ্ণ কৰিব বিচৰা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা যাতে ভিডিঅ'টো মিছ নহয় আৰু বেল আইকনটো অন কৰি দিয়া নহ'লে তোমালোকে সেইটো মিছ কৰি পেলাবা আৰু টকা আৰ্ণ কৰিব নোৱাৰিবা তো ভিডিঅ'টো আজি ইমানেই আছিল আগতীয়াকৈ তোমালোকক দেৱালীৰ শুভেচ্ছা জনালোঁ